কেতিয়া আচ্ছা এতিয়া যোনটো ঠাইত আমি মানে আমি আছোঁ এতিয়া এইটো হ'ল আমাৰ তামোলবাৰী ইয়াত মানে যোৱা কেইদিনমান আগত যিটো কৰোণা যেতিয়া লকডাউন ষ্টাৰ্ট হৈছে তাৰ সেই আৰম্ভণি মানে ধৰক লাষ্ট আমাৰ 25 মে লাষ্ট এনেকুৱা মানে 25 to 27 এনেকুৱা মানতে মানে যেতিয়া পূৰা লকডাউন হৈছিলে তেতিয়া মানে আমাৰ ইয়াত অলপ ষ্টাফো অলপ কমি গৈছিলে আমাৰ ইয়াত বিট ষ্টাফবিলাক সেইকাৰণে আৰু সেই সময়ত মানে অলপ সুবিধা লৈছে কিছুমান মিছক্ৰেঞ্চে এইটো সুবিধা লৈ পেলাই কিছুমান গছ গছনি কাটি পেলাই তেওঁলোকে মানে এনক্ৰ'চমেণ্ট কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে ইয়াত আজি আপোনালোকে দেখিছে ইয়াতে আমি এইখিনি ঘৰখিনি টেম্পৰেৰী হাট বনাইছে এইখিনি আমি ভাঙিছোঁ এতিয়া তেনেকুৱা ঠিক তেনেকুৱা আমাৰ এইফালে ৰাস্তাৰ ইটো ছাইডতো কিছুমান ঘৰ কেইটামান সজাইছে তেওঁলোকে বনাইছে কিন্তু আমি লাষ্ট টাইম আমি DFO ছাৰ হৈ গোটেই আমি অল মানে ৰেঞ্জ আমি কম্বাইন কৰি পেলাই তাতো আমি অলপ কেইটামান ঘৰ ভাঙিলোঁ কিন্তু আকৌ কেইদিনমান পিছত অলপ আৰু যোৱাৰ পিছত আকৌ তেওঁলোকে আকৌ আৰম্ভ কৰিছে এনেকুৱা বনাবলৈ তেতিয়া সেইকাৰণে আজি আমি অল ৰেঞ্জ আমি মিলি পেলাই কম্বাইন কৰি ইষ্ট ৱেষ্ট ডিভিজন কম্বাইন কৰি আজি আহিলোঁ আহি পেলাই আমি গোটেইখিনি যিমানখিনি আকৌ পাইছোঁ আজি আমি ভাঙি গৈ আছোঁ ৰাস্তা কিনাৰে এতিয়া এইখিনিয়ে আৰু আমাৰ আজি মানে যিটো আমাৰ উদ্দেশ্যটো যে আমাৰ এইখিনি আমাৰ যিটো ইমান মানে ইয়াত ধুনীয়াকৈ একদম গছ গছনি আছিলে সেইবিলাক তেওঁলোকে মানে লাহে লাহেকৈ কাটি মেলি শেষ কৰিব বিচাৰিছে কিছুমান মিছক্ৰেঞ্চবিলাকে তাতে মানে তেওঁলোকৰ উদ্দেশ্যটো জানো আৰু তেওঁলোকে ইয়াতে লাহে লাহে বহিব আৰু গছ কাটিখিনি তেওঁলোকে খালী কৰিব ঠাইটো পিছত আৰু মানে তেওঁলোকে ঘৰ সজাব পিছত থাকিব চেষ্টা কৰিব সেইকাৰণে এতিয়া আমি যিমান পাৰিছোঁ আমি ইনিচিয়েল ষ্টেজতে আমি মানে এইখিনি কণ্ট্ৰল কৰিব চেষ্টা কৰি আছোঁ যিমান পাৰে আৰু যদিও আমাৰ ফ'ৰ্চটো কম আছে আমাৰ বেছিকেলি আমাৰ আৰ্মছ ফ'ৰ্চটো নাই আমাৰ হাতত সেইকাৰণে আমাৰ অলপ প্ৰব্লেম হয় আৰু আমাৰ যিটো নিয়াৰেষ্ট কেম্পটো আছে তেওঁলোকৰো মানে ষ্টাফ বহুত শ্বৰ্ট আছে আৰু ইয়াত মানে কোনো আৰ্মছ পাৰ্টি নাই এইটো কাৰণে আমাৰ অলপ প্ৰব্লেম হৈছে আমাৰ চেণ্ট্ৰেল ৰেঞ্জৰ আণ্ডাৰত পৰে এইটো চেণ্ট্ৰেল ৰেঞ্জত আমাৰ আগতে হোমগাৰ্ড আছিলে কিন্তু হোমগাৰ্ড 4জন নে 6জনমান আছিলে তেতিয়া সেই তেওঁলোকক মানে এই বৰ্ডাৰৰ টেনশ্যনৰ কাৰণে আমাৰ এই নাগালেণ্ড বৰ্ডাৰত তেওঁলোকক লৈ যোৱা হৈছে আৰু আপোনালোকে এইটো নিউজটো পাইছে সেই কি হৈছিলে তাতে সেইকাৰণে আমাৰ বৰ্তমান আমাৰ হাতত হোমগাৰ্ড নাই আমি বেলেগ ৰেঞ্জৰ পৰা হায়াৰ কৰোঁ সেইকাৰণে আমাৰো অলপ ফটকৈ ডিউটি যোৱাটো অলপ অসুবিধা হয় কাৰণ আমাৰ ষ্টাফ কম ষ্ট্ৰেং কম আৰু এনেকুৱা চিটুৱেশ্যনত মানে যোনটো মানে তেওঁলোক মানে সিহঁতে মানে পূৰা কিবাকৈ যিটো পাৰ্টিবিলাক আহে তেওঁলোকৰ লগত আমাৰো অলপ দিগদাৰ হয় বহুত ডাঙৰ লাৰ্জ গেডাৰিং হয় ইয়াতে তেতিয়া আমিও ফটকৈ টেকল কৰাটো প্ৰব্লেম হয় সেইকাৰণে আজি আমি পুলিচৰো সহায় লৈছোঁ আজি আমাৰ বৰ্ণাঢ্য পুলিচৰ অতি নিজেই আমাৰ লগত আছে জইণ্টলি আমি কৰিছোঁ আজি সেইখিনিয়ে আৰু